ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম টিউশন চেণ্টাৰ। আজি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ 2023 বৰ্ষৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিম। দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পদ্যত, গদ্যত আৰু ব্যাকৰণত কিমান নম্বৰ আহে আৰু কেনেকুৱা প্ৰশ্ন আহে, 1 নম্বৰীয়া কুৱেশ্যন, 2 নম্বৰীয়া কুৱেশ্যন আৰু 3 নম্বৰীয়া কুৱেশ্যন আৰু 4 নম্বৰীয়া কুৱেশ্যন কেনেধৰণৰ প্ৰশ্ন আহিব, সকলো কথা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যদি আপোনালোক এই ভিডিঅ'টোত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে দশম শ্ৰেণীৰ সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ আপোনালোক এই চেনেলটোত পাব। যদি আপোনালোকক ক্লাছ 10ৰ যিকোনো বিষয়ত প্ৰশ্ন উত্তৰ কৰিবলৈ কঠিন হৈছে তেন্তে কমেণ্ট কৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিম। প্ৰথমতে চাব ইউনিট 1ত পদ্যাংশত আছে বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্ত। এই 5টা আছে। পদ্যত আছে, এই পদ্যত আহে মুঠতে আপোনাৰ 18 মাৰ্ক পদ্যত আহে। 18 মাৰ্ক পদ্যত আহে, য'ত নেকি বৰগীত আৰু জিকিৰ এই দুটাত আহে। এই দুটাত আহে আপোনাৰ 9 মাৰ্ক বৰগীত আৰু জিকিৰত আহে। আৰু এই তিনিটা কবিতাত আহে 9 মাৰ্ক। 18 মাৰ্ক আহে আপোনাৰ পদ্যাংশত। আৰু ইয়াত কেনেকৈ কুৱেশ্যন আহে এই বিষয়ে মই আপোনালোকক জনাইছোঁ। বৰগীত আৰু জিকিৰ ইয়াত আহে 1 নম্বৰীয়া কুৱেশ্যন দুটা আহে। 1 নম্বৰীয়া কুৱেশ্যন দুটা আহে আৰু 2 নম্বৰীয়া কুৱেশ্যন দুটা আহে আৰু 3 নম্বৰীয়া কুৱেশ্যন এটা আহে। 3 নম্বৰীয়া কুৱেশ্যন এটা আহে। তো প্ৰথমতে 1 নম্বৰীয়া কুৱেশ্যন দুটা আহে। 1 নম্বৰীয়া কুৱেশ্যন প্ৰথমতে বৰগীতৰ এটা 1 নম্বৰীয়া কুৱেশ্যন আহে আৰু জিকিৰৰ এটা 1 নম্বৰীয়া কুৱেশ্যন আহে। 2 মাৰ্কৰ 1 নম্বৰীয়া কুৱেশ্যন আহে আৰু 2 নম্বৰীয়া কুৱেশ্যন বৰগীতৰ এটা 2 নম্বৰীয়া কুৱেশ্যন আহে আৰু জিকিৰৰ এটা 2 নম্বৰীয়া কুৱেশ্যন আহে। মুঠতে 2 2 4 আপোনাৰ বৰগীতৰ 1 নম্বৰীয়া কুৱেশ্যন এটা আৰু 2 নম্বৰীয়া কুৱেশ্যন এটা। এই মুঠতে ইয়াত 3 মাৰ্ক আহে আৰু 3 মাৰ্ক আহিলেই। আৰু জিকিৰৰ 1 নম্বৰীয়া কুৱেশ্যন এটা আৰু 2 নম্বৰীয়া কুৱেশ্যন এটা। ইয়াত আহিলে আপোনাৰ 3 মাৰ্ক। 3 মাৰ্ক শ্বৰ্ট কুৱেশ্যনতে 3 মাৰ্ক আহিলে। আৰু যিটো 3 নম্বৰীয়া কুৱেশ্যন এটা বাছিলে, এই 3 নম্বৰীয়া কুৱেশ্যন জিকিৰ আৰু বৰগীতৰ এই দুটাৰ ভিতৰত যিকোনো এটাহে কুৱেশ্যন আহিব। যিকোনো দুটাৰ ভিতৰত এটা কুৱেশ্যন আহিব, 3 মাৰ্কৰ আহিব। এইটো আপোনালোক বাছি ল'ব যে ভাল কুৱেশ্যন কোনটো আহিব লগা হয়, সেইটোৱে আপুনি পঢ়ি ল'ব। আপুনি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কুৱেশ্যন আপোনাৰ 3 মাৰ্কৰ, বৰগীতৰ 3 মাৰ্ক আৰু জিকিৰৰ 3 মাৰ্ক আহে ন। আপুনি 1 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি বৰগীতত পঢ়িব আৰু 2 নম্বৰীয়া কুৱেশ্যন জিকিৰৰ 1 নম্বৰীয়া 2 নম্বৰীয়া জিকিৰৰ গোটেইখিনি পঢ়িব। আৰু 3 নম্বৰীয়া কুৱেশ্যন বৰগীত, জিকিৰ এই দুটাৰ পৰা 3 নম্বৰীয়া কুৱেশ্যন বাছি আপুনি পঢ়িব। আৰু নেক্সট আমি যাম। আৰু নেক্সট আমি প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্ত এই তিনিটাৰ বিষয়ে আমি এতিয়া কথা পাতিম। এই তিনিটাত আহে 9 মাৰ্ক আহে। ইয়াত আহে 1 নম্বৰীয়া কুৱেশ্যন আহে। 1 নম্বৰীয়া কুৱেশ্যন ইয়াত আহে 3টা। 1 নম্বৰীয়া কুৱেশ্যন 3টা আৰু 2 নম্বৰীয়া কুৱেশ্যন 3টা আৰু 4 নম্বৰীয়া কুৱেশ্যন দুটা আহে। তো ইয়াত আহে 1 নম্বৰীয়া কুৱেশ্যন 3টা আহে। 3টাৰ ভিতৰত এটা কৰিব লাগিব। 1 নম্বৰীয়া কুৱেশ্যন 3টাৰ ভিতৰত এটা কৰিব লাগিব আৰু ইয়াত 2 নম্বৰীয়া কুৱেশ্যন 3টা আছে, তো 3টাৰ ভিতৰত দুটা কৰিব লাগিব। আৰু ইয়াত 1 নম্বৰীয়া কুৱেশ্যন দুটা আহে, দুটাৰ ভিতৰত এটা কৰিব লাগিব। মুঠতে আপোনাৰ 1 নম্বৰীয়া কুৱেশ্যন 3টা আহে। প্ৰশস্তিৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন আহিব এটা। মই অসমীয়া ইয়াৰ পৰা এটা 1 নম্বৰীয়া কুৱেশ্যন আহিব। তাৰপাছত দৃষ্টান্তৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন এটা আহিব। এই তিনিটা হ'ল আপোনাৰ 1 নম্বৰীয়া কুৱেশ্যন। তো আপুনি কি কৰিব, 1 নম্বৰীয়া কুৱেশ্যন তিনিটা লেচনৰ 1 1 মাৰ্কৰ আহিব। আপুনি যিকোনো এটা কৰিলেই হ'ল। আপুনি প্ৰশস্তিৰ কৰি দিলে 1 নম্বৰীয়া কুৱেশ্যন এটা কৰিলে 1 মাৰ্ক পাই যাব, বা মই অসমীয়াৰ 1 নম্বৰীয়া কুৱেশ্যন এটা কৰিলে 1 মাৰ্ক পাব, বা দৃষ্টান্তৰ 1 নম্বৰীয়া কুৱেশ্যন এটা কৰিলে 1 মাৰ্ক পাই যাব। তো আপুনি কি কৰিব, আপুনি যিকোনো এটা লেচনেৰে প্ৰশস্তি হওক বা মই অসমীয়া বা দৃষ্টান্ত যিকোনো তিনিটাৰ ভিতৰত এটাৰ 1 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব। 1 নম্বৰীয়া গোটেইখিনি পঢ়ি ল'লে কি হ'ব, আপোনাৰ 1 মাৰ্কৰ এটা আহিলে 1 মাৰ্ক কৰিলে আপুনি 1 মাৰ্ক পালেই।
তাৰপাছত 2 নম্বৰীয়া কুৱেশ্যন দুটা আহিব। 2 নম্বৰীয়া কুৱেশ্যন দুটা কৰিব লাগে, 3টা আহিব। আপুনি 65 পৰা এটা আহিলেই 2 নম্বৰীয়া কুৱেশ্যন, আৰু মই অসমীয়াৰ পৰা এটা আহিব। পাছত দিশান্তৰ পৰা এটা আহিলে আপুনি 3টা আহিলে আপোনাৰ 2 নম্বৰীয়া কুৱেশ্যন 3টা আহিলে। তো আপুনি কি কৰিব, যিকোনো দুটা কৰিলে আপোনাৰ 4 মাৰ্ক। আপুনি কি 65 পৰা আপুনি 2 নম্বৰীয়া কুৱেশ্যন এটা কৰিব পাৰিব, বা মই অসমীয়াৰ পৰা কৰিব পাৰিব, বা দিশান্তৰ পৰা এটা কৰিব পাৰিব। তো আপুনি কি কৰিব 65 পৰা 2 নম্বৰীয়া কুৱেশ্যন এটা কৰিব, বা মই অসমীয়া বা দিশান্তৰ পৰা কৰিব। তো মই অসমীয়াৰ পৰা কৰিলে আপুনি কি 65 পৰা 2 নম্বৰীয়া কুৱেশ্যন এটা পঢ়িব, 2 নম্বৰীয়া কুৱেশ্যন পঢ়িব। পাছত মই অসমীয়া, ইয়াৰ পৰা 2 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব, আৰু 65 গোটেইখিনি পঢ়িব, আৰু মই অসমীয়াৰ পৰা গোটেইখিনি পঢ়িব। আপুনি 2 মাৰ্ক ইয়াৰ 2 নম্বৰীয়া 1 নম্বৰীয়া 2 নম্বৰীয়া গোটেইখিনি পঢ়িব। পাছত মই অসমীয়াৰ 2 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব। আপুনি ইয়াৰ 1 নম্বৰীয়া 2 নম্বৰীয়া ইয়াত 2 নম্বৰীয়া গোটেইখিনি আহিলে আপুনি এটা কৰিব, ইয়াৰ পৰা এটা কৰিলা, তাৰপাছত ইয়াৰ পৰা এটা দুটা কৰিলে 2 নম্বৰীয়া কুৱেশ্যন 2 মাৰ্ক পাই যাব, 2 দি 4 মাৰ্ক পাই যাব। তাৰপাছত আছে আপোনাৰ 4 নম্বৰীয়া কুৱেশ্যন দুটা আহিব পাৰে। 4 নম্বৰীয়া কুৱেশ্যন দুটা আহে, 4 নম্বৰীয়া কুৱেশ্যন দুটা আহে, আৰু 65 আৰু মই অসমীয়া এই দুটাৰ পৰা আহিব পাৰে। 65 বা মই অসমীয়া দুটা এটা আহিব পাৰে, বা মই অসমীয়া আৰু দিশান্তৰ পৰা এটা আহিব পাৰে, বা মই এতিয়া 65 পৰা বা দিশান্তৰ পৰা আহিব পাৰে, এনেকুৱা আহিব পাৰে। তো আপুনি কি কৰিব, এতিয়া যিকোনো দুটাৰ 4 নম্বৰ আপুনি মই অসমীয়া আৰু দিশান্ত এই দুটাৰ পৰা 4 নম্বৰীয়া কুৱেশ্যন বাছি পঢ়ি ল'ব। হ'লে আপুনি ইয়াত 1 নম্বৰ এতিয়া আপুনি 1 নম্বৰ 2 নম্বৰীয়া কুৱেশ্যন ইয়াত গোটেইখিনি 1 নম্বৰ 2 নম্বৰ পঢ়িব, 1 মাৰ্কৰ কৰিব, আৰু 2 নম্বৰীয়া কুৱেশ্যন এটা কৰিব, 3 মাৰ্ক ইয়াত আহিলেই। তাৰপাছত ইয়াৰ 2 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব, মই অসমীয়া 2 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব, 2 নম্বৰীয়া আহি পেলাই আপুনি 2 মাৰ্ক পালেই। তাৰপাছত 4 নম্বৰীয়া কুৱেশ্যন আপুনি দিশান্ত 4 নম্বৰীয়া গোটেইখিনি পঢ়িব, আৰু মই অসমীয়া 4 নম্বৰীয়া গোটেইখিনি পঢ়িব। ইয়াত 4 দুটাৰ ভিতৰত এটা আহিলে আপুনি 4 মাৰ্কৰ কৰিলে, আপুনি ইয়াত 9 মাৰ্ক, ইয়াত 9 মাৰ্ক, 18 মাৰ্ক। এতিয়া আপোনালোকক জনাম গদ্যৰ বিষয়ে। গদ্যত আছে 7টা লেচন: ঔদ্যোগিক হৈ অহা ভাৰতীয় সংস্কৃতি, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা, অৰণ্যৰ যাত্ৰা, পাৰস্যত অভিমুখী। এইকেইটা গোটেইখিনি হ'ল গদ্য। এই গদ্যত আহিব আপোনাৰ 25 মাৰ্ক। এই 7টা লেচনৰ আহিব 25 মাৰ্ক। বলক কেনেকুৱা কুৱেশ্যন আহিব এই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। বলক প্ৰথমতে ঔদ্যোগিক হৈ অহা আৰু সংস্কৃতি। এই দুটাত আহিব আপোনাৰ 10 মাৰ্ক। য'ত 1 নম্বৰীয়া কুৱেশ্যন থাকিব দুটা, আৰু 2 নম্বৰীয়া কুৱেশ্যন থাকিব দুটা, আৰু 4 নম্বৰীয়া কুৱেশ্যন এটা থাকিব। ইয়াত আপোনালোক কেনেদৰে পঢ়িব, কুৱেশ্যনটো কেনেকৈ আহিব এইটো মই আপোনালোকক জনাই দিছোঁ। 1 নম্বৰীয়া কুৱেশ্যন আহিব দুটা, য'ত নেকি ঔদ্যোগিক হৈ অহা এটা 1 নম্বৰীয়া কুৱেশ্যন আহিব, আৰু এটা আহিব ভাৰতীয় সংস্কৃতি এটা 1 নম্বৰ দুয়োটাৰ 1 নম্বৰ 2 মাৰ্কৰ আহিব। এইটো হৈ গ'ল। তাৰপাছত আপোনাৰ আছে 2 নম্বৰীয়া কুৱেশ্যন আছে, ঔদ্যোগিক হৈ অহা ইয়াত এটা 2 নম্বৰীয়া কুৱেশ্যন আহিব, আৰু ভাৰতীয় সংস্কৃতি ইয়াত 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব। এটা 2 নম্বৰীয়া কুৱেশ্যন আহিব, ইয়াত হৈ গ'ল 4 মাৰ্কৰ, ইয়াত হৈ গ'ল। তাৰপাছত 4 নম্বৰীয়া কুৱেশ্যন আহিব, 4 নম্বৰীয়া কুৱেশ্যন আহিব আপোনাৰ এটা আহিব 4 নম্বৰীয়া কুৱেশ্যন। ঔদ্যোগিক হৈ অহা তাৰ পৰা এটা কুৱেশ্যন আহিব, আৰু ভাৰতীয় সংস্কৃতিৰ তাৰ পৰা এটা কুৱেশ্যন আহিব 4 নম্বৰীয়া। এটা আহিব, তাৰ ভিতৰত এটা কৰিব লাগিব মাত্ৰ। তেনেহ'লে আপুনি কি কৰিব, ঔদ্যোগিক হৈ অহা ইয়াৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া গোটেইখিনি পঢ়িব, আৰু ভাৰতীয় সংস্কৃতিৰ 1 নম্বৰীয়া 2 নম্বৰীয়া গোটেইখিনি পঢ়িব, আৰু ঔদ্যোগিক হৈ অহা আৰু ভাৰতীয় সংস্কৃতিৰ 4 নম্বৰীয়া কুৱেশ্যন, যিকোনো এটা লেচনৰ 4 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব লাগিব। এইটো আপুনি ঔদ্যোগিক হৈ অহা বা ভাৰতীয় সংস্কৃতি যিকোনো দুটাৰ পৰা এটা লেচনৰ 4 নম্বৰীয়া গোটেইখিনি পঢ়িলে হৈ যাব। তাৰপাছত আহিম আমি তলত। ইয়াত আহিম আপোনাৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, আৰু ইণ্টাৰনেটৰ তিতা মিঠা, আৰু অৰুণিমা সিনহা। ইয়াত আহিব আপোনাৰ এই তিনিটাত আহিব আপোনাৰ 8 মাৰ্কৰ আহিব। ইয়াত আহিব 1 নম্বৰীয়া কুৱেশ্যন
এক নম্বৰীয়া কুৱেশ্যন আহিব, এক নম্বৰীয়া কুৱেশ্যন আহিব দুটা, আৰু 2 নম্বৰীয়া কুৱেশ্যন আহিব দুটা, আৰু 3 নম্বৰীয়া কুৱেশ্যন আহিব এটা, 3 নম্বৰীয়া কুৱেশ্যন আহিব এটা। তো ইয়াত কি কৰিব আপোনালোক, ইয়াত আহিব 1 নম্বৰীয়া কুৱেশ্যন 3টা লেশ্যনৰ এটা 1 নম্বৰীয়া কুৱেশ্যন আহিব। তাত কৰিব লাগিব আপোনাৰ দুটা কৰিব লাগিব, মানে কেৱল দুটা এনচাৰ দিয়া থাকিব। তো আপুনি কি কৰিব, 1 নম্বৰ কুৱেশ্যন যিকোনো দুটা লেশ্যনৰ পঢ়িলেই হৈ যাব। তাৰপাছত 2 নম্বৰীয়া কুৱেশ্যন আহিব দুটা, 2 নম্বৰীয়া কুৱেশ্যন আহিব দুটা। এইটো আপোনাৰ আহিব তিনিওটা লেশ্যনৰ এটা 2 নম্বৰীয়া কুৱেশ্যন আহিব। তাৰ ভিতৰত আপোনাক কৰিব লাগিব যিকোনো দুটা কৰিব লাগিব। তো আপুনি কি কৰিব, আপোনালোক 1 নম্বৰীয়া কুৱেশ্যন যিকোনো এটা লেশ্যনত পঢ়িব, আৰু 2 নম্বৰীয়া কুৱেশ্যনৰ যিকোনো এটা 2 নম্বৰীয়া কুৱেশ্যন পঢ়িব। যিকোনো দুটাৰ 1 নম্বৰীয়া 2 নম্বৰীয়া পঢ়িব। 1 নম্বৰীয়া কুৱেশ্যন ইয়াৰ গোটেইখিনি 1 নম্বৰীয়া 2 নম্বৰীয়া পঢ়ি দিব। তাৰপাছত ইণ্টাৰনেটৰ তিনিটা 1 নম্বৰীয়া 2 নম্বৰীয়া গোটেইখিনি পঢ়িব। আৰু হ'লে আপোনাৰ 1 নম্বৰীয়া 2 নম্বৰীয়া গোটেইখিনি পঢ়িব। তো আপোনাৰ 1 নম্বৰীয়া দুটা আহিব, এই তিনিটা আহিব, তিনিটাৰ ভিতৰত মানে আপোনাক দুটা কৰিব লাগিব। আপুনি এটা দুটা কৰি দিব, 2 মাৰ্ক পাই যাব। তাৰপাছত 2 নম্বৰীয়া দুটা আহিব, আপুনি ইয়াৰ পৰা এটা কৰি দিব, গোটেইখিনি শেষ কৰিলে ইয়াৰ পৰা এটা কৰিব, ইয়াৰ পৰা এটা কৰিব, দুটা ইয়াত 4 মাৰ্ক আহি যাব। তাৰপাছত 3 নম্বৰীয়া কুৱেশ্যন, যিটো 3 নম্বৰীয়া কুৱেশ্যন ইয়াত থাকিব, এই 3 নম্বৰীয়া কুৱেশ্যনটো, 3 নম্বৰীয়া কুৱেশ্যন যিটো থাকিব, এইটো যিকোনো দুটাৰ পৰা আহিব, যিকোনো দুটা লেশ্যনৰ পৰা আহিব 3 নম্বৰীয়া কুৱেশ্যন। ইয়াত আহিব পাৰে অসমীয়া জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ পৰা আহিব পাৰে, বা অৰুণিমাৰ পৰা আহিব পাৰে, বা ইণ্টাৰনেটৰ পৰা আহিব পাৰে, বা অৰুণিমা, এই এনেকা যিকোনো দুটা কুৱেশ্যন আহিব, দুটাৰ ভিতৰত এটা কৰিব লাগিব। আপুনি কি কৰিব, আপুনি ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমাহীনা এই দুটাৰ 3 নম্বৰীয়া কুৱেশ্যন বাছি পঢ়ি ল'ব। আৰু তাৰপাছত আৰু এটা কথা কৈ দিছোঁ, আপুনি কি কৰিব, প্ৰথমতে 1 নম্বৰীয়া কুৱেশ্যন ইয়াৰ 1 নম্বৰীয়া গোটেইখিনি পঢ়িব, আৰু 2 নম্বৰীয়া গোটেইখিনি পঢ়িব। আৰু ইণ্টাৰনেটৰ তিতা মিঠা 1 নম্বৰীয়া গোটেইখিনি পঢ়িব, আৰু 2 নম্বৰীয়া গোটেইখিনি পঢ়িব। আৰু 1 নম্বৰীয়া 2 নম্বৰীয়া পঢ়িব গোটেইখিনি। তাৰপাছত আছে 3 নম্বৰীয়া কুৱেশ্যন তিতা মিঠাৰ 3 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব, আৰু ইণ্টাৰনেটৰ তিতা মিঠাৰ 3 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব। আৰু তাৰপাছত আছে অৰণ্য যাত্ৰা আৰু পাৰিচ্যদ এভুমুখী। ইয়াত আহিব আপোনাৰ এই দুটাত আহিব আপোনাৰ 7 মাৰ্কৰ আহিব। ইয়াত আহিব আপোনাৰ 1 নম্বৰীয়া কুৱেশ্যন আহিব দুটা, আৰু 2 নম্বৰীয়া কুৱেশ্যন আহিব দুটা, 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব, 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব, আৰু 3 নম্বৰীয়া কুৱেশ্যন এটা আহিব। ইয়াত আপুনি কি কৰিব, আপুনি 1 নম্বৰীয়া কুৱেশ্যন দুটা আহিব। তো আপোনাৰ অৰণ্যৰ পৰা এটা আহিব, অৰণ্য যাত্ৰাৰ পৰা এটা আহিব, পাৰিচ্যদ এভুমুখীৰ পৰা এটা আহিব। 1 নম্বৰ দুয়োটা আহিব। তো এইটো 2 মাৰ্কৰ হৈ গ'ল। তাৰপাছত 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব, 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব, মানে আপোনাৰ কুৱেশ্যন ইয়াৰ পৰা এটা আহিব, 2 নম্বৰীয়া কুৱেশ্যন ইয়াৰ পৰা দুটা, যিকোনো এটা কৰিব লাগিব। তো আপুনি যিকোনো এটাৰ 2 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব। আৰু তাৰপাছত আপোনাৰ 3 নম্বৰীয়া কুৱেশ্যন আহিব আপোনাৰ এটা দুটা আহিব, দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগিব আপোনাৰ। তো আপোনাৰ কি হ'ব, আপোনাৰ অৰণ্যৰ পৰা আপুনি 1 নম্বৰীয়া 2 নম্বৰীয়া গোটেইখিনি পঢ়িব, আৰু আপোনাৰ পাৰিচ্যদৰ পৰা 1 নম্বৰীয়া আৰু 1 নম্বৰীয়া গোটেইখিনি পঢ়িব। তাৰপাছত 3 নম্বৰীয়া কুৱেশ্যন যিকোনো দুটাৰ পৰা এটাৰহে আহিব। তো আপুনি কি দুটাৰ পৰা 3 নম্বৰীয়া কুৱেশ্যন। ইউনিট বিত পদ্যত আছে কাইনাই চাতুৰী, ধৰ ঝাৰু ধৰ ভাই, আৰু গদ্যত আছে বিষাদ যুগ প্ৰাচীন ভাৰতীয় শিক্ষা। আৰু ইয়াত আহিব মুঠতে 16 মাৰ্ক, পদ্যত আহিব 8 মাৰ্ক, আৰু গদ্যত আহিব 8 মাৰ্ক। আৰু কেনেধৰণৰ প্ৰশ্ন আহিব এই বিষয়ে আমি এতিয়া কথা পাতিম, বলক। ইয়াত আহিব আপোনাৰ কানাই চাতুৰী
আৰু ধৰ আৰু ধৰ ভাই ইয়াত আহিব আপোনাৰ 8 মাৰ্ক আহিব। ইয়াত 1 নম্বৰীয়া কুৱেশ্যন দুটা আহিব, 1 নম্বৰীয়া কুৱেশ্যন দুটা, 1 নম্বৰীয়া কুৱেশ্যন দুটা আহিব, 1 নম্বৰীয়া কুৱেশ্যন দুটা আহিব। তাৰপাছত 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব, 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব আৰু 4 নম্বৰীয়া কুৱেশ্যন দুটা আহিব। ইয়াত আছে 4 নম্বৰীয়া কুৱেশ্যন দুটা আহিব, দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগিব, দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগিব। তো ইয়াত আহিব আপোনাৰ 1 নম্বৰীয়া কুৱেশ্যন দুটা আহিব, কানাইৰ ছাত্ৰীৰ পৰা এটা আহিব আৰু এটা ধৰ আৰু ধৰ ভাইৰ পৰা আহিব। এতেকে আপুনি কানাইৰ ছাত্ৰী 1 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব আৰু ধৰ আৰু ধৰ ভাইৰ 1 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব। আৰু তাৰ পাছত আছে আপোনাৰ 2 নম্বৰীয়া কুৱেশ্যন। 2 নম্বৰীয়া কুৱেশ্যন আপুনি কানাইৰ ছাত্ৰীৰ পৰা আহিব পাৰে বা ধৰ আৰু ধৰ ভাই দুটাৰ পৰা যিকোনো এটা লেচনৰ আহিব পাৰে 2 নম্বৰীয়া কুৱেশ্যন। আপুনি 2 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি পঢ়িব লাগিব, কানাইৰ ছাত্ৰীৰ 2 নম্বৰীয়া গোটেইখিনি আৰু ধৰ আৰু ধৰ ভাই গোটেইখিনি পঢ়িব লাগিব। আৰু তাৰ পিছত আছে আপোনাৰ 4 নম্বৰীয়া কুৱেশ্যন। 4 নম্বৰীয়া কুৱেশ্যন আছে, 4 নম্বৰীয়া কুৱেশ্যন আপোনাৰ দুটা আহিব, এটা আহিব কানাইৰ ছাত্ৰীৰ পৰা এটা আহিব আৰু এটা আহিব ধৰ আৰু ধৰ ভাই দুটা আহিব। দুটাৰ পৰা যিকোনো এটা কৰিব লাগিব, 4 মাৰ্কৰ। তো আপুনি কি কৰিব, কানাইৰ ছাত্ৰী যিমান লং কুৱেশ্যন 4 নম্বৰ কুৱেশ্যন গোটেইখিনি পঢ়ি ল'ব, হ'লে আপুনি 4 নম্বৰ মাৰ্কৰ কৰিব পাৰিব। আৰু এই গোটেইখিনি দুটা পঢ়ি ল'লে এটা আহিব, এটা এনেই যাব। তো আপুনি এটা লেচনৰ গোটেইখিনি পঢ়ি ল'ব 4 নম্বৰ কুৱেশ্যন, যাতে 4 নম্বৰ মাৰ্কৰ কৰিব পাৰিব। আৰু তাৰ পিছত আছে গদ্যত আছে বিষাদ যুগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা। ইয়াত আহিব আপোনাৰ 8 মাৰ্ক। এই দুটাত আহিব আপোনাৰ 8 মাৰ্ক। ইয়াত আহিব প্ৰথমতে 1 নম্বৰীয়া কুৱেশ্যন এটা আহিব, পাছত 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব আৰু পাছত 2 নম্বৰীয়া কুৱেশ্যন দুটা আহিব, তাৰপাছত 3 নম্বৰীয়া কুৱেশ্যন এটা আহিব। তো ইয়াত আপুনি 1 নম্বৰীয়া কুৱেশ্যন এটা আহিব, যিকোনো বিষাদ যুগৰ বা প্ৰাচীন যিকোনো দুটাৰ পৰা এটাই মাত্ৰ 1 নম্বৰীয়া কুৱেশ্যন আহিব। তো আপুনি দুটাৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন দুয়োটাৰ পৰা পঢ়িব লাগিব। তাৰ পাছত আছে 2 নম্বৰীয়া কুৱেশ্যন, য'ত ইয়াৰ পৰা এটা আহিব, ইয়াৰ পৰা দুয়োটাৰ পৰা 2 নম্বৰীয়া কুৱেশ্যন আহিব, দুয়োটাৰ পৰা 2 নম্বৰীয়া কুৱেশ্যন আহিব। তাৰ পাছত 3 নম্বৰীয়া কুৱেশ্যন আহিব, দুটাৰ পৰা যিকোনো এটাৰ পৰা আহিব, দুটাৰ পৰা বিষাদ যুগ বা প্ৰাচীন ভাৰতীয় শিক্ষা ইয়াৰ পৰা আহিব পাৰে বা ইয়াৰ পৰা আহিব পাৰে। আপোনাৰ বিষাদ যুগৰ পৰা আহিব পাৰে বা প্ৰাচীন ভাৰতীয় শিক্ষা দুটাৰ পৰা যিকোনো এটাৰ পৰা আহিব পাৰে। ইয়াৰ পাছত আছে বৈচিত্ৰ্যময় অসম। এইটো অসমীয়া কিতাপত দিয়া নাথাকে, এইটো ইয়াৰ বেলেগ কিতাপ পাব। ইয়াৰ বৈচিত্ৰ্যময় অসমত আহে 10 মাৰ্ক আহে। 10 মাৰ্ক আপোনাৰ 2 নম্বৰীয়া কুৱেশ্যন আহিব দুটা আৰু 3 নম্বৰীয়া কুৱেশ্যন আহিব দুটা। 3 নম্বৰীয়া কুৱেশ্যন দুটা, 2 2 4 4 3 3 6 মাৰ্ক আহিব বৈচিত্ৰ্যময় অসম। এইটো অসমীয়া কিতাপত দিয়া নাথাকে, ইয়াৰ বেলেগ কিতাপ পোৱা যায়। ইয়াৰ প্ৰশ্ন উত্তৰখিনি মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব, তলত ডিছক্ৰিপশ্যন দি দিম। টেলিগ্ৰাম চেনেলত মই ইয়াৰ গোটেইখিনি কুৱেশ্যন এনচাৰ পাই যাব। ইয়াৰ পাছত আছে ব্যাকৰণ। ব্যাকৰণত আহিব আবেদন আৰু প্ৰতিবেদন লিখন ৰচনা আহিব আৰু ভাৱ সম্প্ৰসাৰণ আহিব, ছন্দ আহিব, অনুসৰ্গ আৰু উপসৰ্গ। প্ৰত্যয় থাকে, প্ৰত্যয়, বিভক্তি, সন্ধি, সমাৰ্থক শব্দ, বিপৰীত শব্দ, আধুনিক ৰূপ। ব্যাকৰণত আহিব আপোনাৰ 30 মাৰ্ক, য'ত নেকি ইয়াত আবেদনত আহিব 4 মাৰ্ক, ৰচনাত আহিব 8 মাৰ্ক আৰু ভাৱ সম্প্ৰসাৰণত আহিব আপোনাৰ 4 মাৰ্ক আৰু ছন্দত আহিব আপোনাৰ 4 মাৰ্ক
আৰু হৰ্গ আৰু অনুসৰ্গৰ উপসৰ্গ আৰু অনুসৰ্গত আহিব আপোনাৰ 2 মাৰ্ক। আৰু বিভক্তি আছে, প্ৰত্যয় আছে, আধুনিক ৰূপ, বিপৰীত শব্দ, আৰু এইফালে আহিব আপোনাৰ 10-15 মানে মুঠতে আপোনাৰ ব্যাকৰণত আহিব 30 মাৰ্ক। আপোনালোক যদি ব্যাকৰণৰ সকলো কথা জানিব বিচাৰে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত আপোনাৰ ব্যাকৰণৰ বিষয়ে চবে গোটেইখিনি কথা পাই যাব। আৰু আপোনালোকৰ যদি অসমীয়া বিষয়ৰ সকলো লেচন আপোনাৰ পদ্য গদ্য আছে, যিমান লেচন আছিলে সকলো যদি কুৱেশ্যন এনচাৰ লাগে হ'লে তলত আপোনালোকক টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, আপুনি ক্লিক কৰি টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। তাত আপুনি সকলো কুৱেশ্যনৰ এনচাৰ পাই যাব।